এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। তো যোৱাকালি গ'ল উৰুকা, আজি হ'ল ভোগালী বিহু। প্ৰথমতে আপোনালোককো সকলোকে ভোগালী বিহুৰ ওলগ যাচিলোঁ। তো জানে গুৱাহাটীতনো আৰু ক'ত মেজি জ্বলোৱা হ'ব ন, কিন্তু মানে আমাৰ আইতাহঁতৰ ঘৰত প্ৰত্যেকবাৰে আইতাহঁতে মিলি সৰু সুৰাকৈ মানে এনেই নিয়মটো কৰিব পৰাকৈ এটা বনায়। তো মোৰ কাজিনখিনি আহি আছে, তাৰপিছত আমি জ্বলাম। এনেইতো ৰাতিপুৱাই জ্বলাব লাগে, এতিয়া আৰু ৰাতিপুৱা হৈ থকা নাই, এতিয়া 10টা বাজিয়ে গ'ল, 10:30টাই হ'ল। এভৰিৱান, তো বাচ্চা পাৰ্টি আহি গ'ল। আহা ৰুহি, হাই কৈ দিয়া। হাই ভালে আৰু আছে মানুহ। বাই বাই নহয়, হাই ক'ব লাগে। অঁ, আৰু এজনী ছোৱালী কিয় লুকাই? হাই হাই। বাই কৈ দিয়া, বাই কৈ দিয়া, বাই বাই আমি যাওঁ আৰু দেই। আমাৰ ভোগালী বিহু খতম, ইয়াতে খতম আৰু আমাৰ গুৱাহাটীৰ ভোগালী বিহু কিনো হ'ব ন। বাই কৈ দিয়া, বাই ৰুহি বাই। এভৰিৱান, তো বৰ্তমান গৈ আছোঁ আমি সকলোৰে পৰিচিত চিটি চেণ্টাৰ। মানে মোৰো আজি কলেজ নাই, যিহেতু বিহু হয় আৰু বাৰ অফিচ নাই, তো ভাবিলোঁ এনেই থকাতকৈ ঘৰ আজি চিটি চেণ্টাৰলৈ যাওঁ। তো ব'লক। তো গাইছ, আহি পালোঁ হা। ইমান ধুনীয়াকৈ সজাইছে, ৰ'ব দেখুৱাইছোঁ। মানে ইমান বেছি মানুহ, ৰাস্তাত মানে একদমেই মানুহ নাছিলে হা। ৰাস্তাত একদমেই কি বুলি কয় হা, কি কয়নো ৱৰ্ডটো, মানুহ নাথাকা কি কয়, জনশূন্য হৈ আছিলে। কিন্তু মানে এতিয়া দেখিছোঁ ইমান বেছিয়ে হৈ আছে মানে মানুহৰ ৰ'ব। আৰু আমাৰ চিটি চেণ্টাৰ ঘূৰা ফটো উঠা। তো বৰ্তমান ঘৰলৈ গৈ আছোঁ। কিনাটো একো নহ'ল, সেইটোৱে কিনা একো নহ'ল বাপৰে। তো এতিয়া ঘৰলৈ গৈ আছোঁ আৰু।